हेलो दोस्तों, वेलकम टू माय चैनल टेक्निकल इनफरमेशन आसाम। दोस्तों, আজি আমি আলোচনা কৰিম সহজ মিত্ৰা পোৰ্টেলৰ যিটো আপডেট আহিছে সেই আপডেটৰ বিষয়ে অলপ আলোচনা কৰিম। তো এইখিনিতে যিসকলে আমাৰ ইউটিউব চেনেল টেকনিক্যাল ইনফরমেশন আসাম চেনেলটোক সাবস্ক্রাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটোক সাবস্ক্রাইব কৰি দিব আৰু কাষত যিটো বেল নোটিফিকেশন আছে সেইটো অল কৰি দিব। তো চাম আজি সহজ মিত্ৰা পোৰ্টেলৰ কি আপডেট আহিছে। তো সেইটো চাবলৈ হলে আপুনি কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেচনত যাব লাগিব। মই এবাৰ ৰিফ্ৰেশ কৰি আপোনালোকক ইয়াতে ৰেজিষ্ট্ৰেচন আছে। তো ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত আপোনাৰ নিউ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰিলে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে কেইটামান নিউ আপডেট আহিছে। যদি আপুনি নিউ ৰেজিষ্ট্ৰেচন কৰিবলৈ যায় তেনেহলে আপোনাৰ কেইটামান ডিফল্ট সার্ভিস আপুনি কি কৰিব লাগিব, এড কৰিব লাগিব। এটা আছে ট্ৰেভেল সার্ভিস, এটা আছে বেংকিং করসপন্ডেন্ট আৰু এটা আছে ডিএমটিএন এপিএস। তো এই তিনিটাৰ ভিতৰত এটা আপুনি সিলেক্ট কৰিব লাগিব। যদি আপুনি বেংকিং করসপন্ডেন্ট পারপাস লয়, সিএসপি পারপাস লয় বা বিসি পারপাস লয় তেনেহলে আপুনি বেংকিং করসপন্ডেন্ট এটো আপুনি সিলেক্ট কৰিব লাগিব। আৰু যদি এপিএস পারপাস লয় তেনেহলে আপুনি এটো সিলেক্ট কৰিব লাগিব। আৰু যদি ট্ৰেভেল পারপাস লয় তেনেহলে এটো আপুনি কি কৰিব লাগিব, সিলেক্ট কৰিব লাগিব। আমি ইয়াৰ ডিটেইলস আলোচনা কৰিম। তো ফার্স্ট আমি এটো এটা আইডি বনাই আছো। তো এটো আইডি বনাই আছো আমি বেংকিং করসপন্ডেন্ট পারপাস, সিএসপি পারপাস। তো মই সিম্পলি বেংকিং করসপন্ডেন্টত ক্লিক কৰি দিলো। আৰু ইয়াতে আপোনাৰ কি দিব লাগিব, পিএম যিটো আইডি আছে ডিস্ট্ৰিবিউটাৰ আইডি সেইটো আপুনি দিব লাগিব। আৰু ইফালে আপোনাৰ এমপ্লয় আইডিটো ম্যান্ডেটৰি কৰি দিছে, এমপ্লয় আইডিটো আপুনি ইয়াতে দিব লাগিব। ঠিক আছে, তো এই দুটা বস্তু আপুনি দিব লাগিব। তো সিম্পলি যিসকলে এক্সিস বেংকৰ বিসি লব বিচাৰিছে তেওঁলোকে সিম্পলি আমাৰ লগত যোগাযোগ কৰক। আৰু সহজ মিত্ৰা আইডি লব বিচাৰিছে তেওঁলোকে সিম্পলি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি ইয়াৰ পৰা আপোনালোকক সকলো কাম কৰাই দিম। তো সিম্পলি আমি কি কৰিছো, আমাৰ যিটো পিএম আইডি আছে এইটো বহাই দিছো। বহাই দি কেনে আমি কি কৰিছো, ভ্যালিডেট কৰিলে আপুনি ইফালে দেখিব পাৰিছে সাকসেসফুল লিখা আহিছে। তো তাৰ পিছত আমি ইয়াতে এমপ্লয় আইডিটো দিব লাগিব। ইয়াতে আপোনাৰ ৰুৰাল বা আরবান যিকোনো এটা দিব লাগিব। যদি ৰুৰাল হয় তেনেহলে ৰুৰাল দিব, নহলে আরবান হলে আরবান। মই ইফালে এমপ্লয় আইডিটো দি দিছো। এমপ্লয় আইডিটো দিয়াৰ পিছত আমি কি কৰিব লাগিব, ভ্যালিডেটত ক্লিক কৰিব লাগিব। ভ্যালিডেটত ক্লিক কৰিলে আমাৰ ইয়াতে আহি যাব। ইয়াতে কেইটা অপশন আহিছে, সহজ মিত্রা, সার্চ ইঞ্জিন, সোশ্যাল মিডিয়া, ওয়ার্ড অফ মাউথ, আদার ওয়েবসাইট, ডন্ট ওয়েন্ট টু সে। তো আমি সিম্পলি সহজ মিত্রা কৰিম। সহজ মিত্রা কৰাৰ পিছত ইয়াতে আমাৰ কি হৈছে, মানে দুটা মানে ইফালে পিএম আইডিটো আমাৰ সাকসেস হৈ গৈছে আৰু ইফালে এমপ্লয় আইডিটো সাকসেস হৈ গৈছে। তো এতিয়া আমি কি কৰিব লাগিব, সিম্পলি আপোনালোকক সন্মুখত লাইভ দেখাই আছো কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে। তাৰ পিছত ইয়াতে ক্লিক কৰি কন্টিনিউত ক্লিক কৰিব লাগিব। কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব। তো ইয়াতে মই মোবাইল নাম্বাৰটো বহাই দিলো। তাৰ পিছত ভ্যালিডেটত ক্লিক কৰিলে আপোনাৰ মোবাইল নাম্বাৰত ওটিপি যাব। তো মই ওটিপিটো বহাই দিলো। ওটিপিটো বহাই দিয়াৰ পিছত আপুনি কন্টিনিউত ক্লিক কৰিব লাগিব। কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ ইমেইল আইডিটো দিব লাগিব। মই ইমেইল আইডিটো ইয়াতে বহাই দিছো। তাৰ পিছত চেক এভেইলেবলত ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে আপোনাৰ সাকসেস লিখা আহিব, ইয়াতে সেম কৰি দিব। তাৰ পিছত ইয়াতে আপোনাৰ পেন কাৰ্ডটো আপলোড কৰিব লাগিব। মই পেন কাৰ্ডটো আপলোড কৰি আছো। আপলোডত ক্লিক কৰিলে আপোনাৰ ইয়াতে ফেচ কি কৰিব, মানে ডকুমেন্টখিনি ফেচ কৰিব। আপোনাৰ নাম ডিটেইলস অটোমেটিকলি ইয়াতে ফিল আপ হৈ যাব। তো ইয়াতে আপোনালোকে চাব পাৰিছে মানে অটোমেটিকলি সব ডেটা ফেচ কৰি লৈছে। তাৰ পিছত ইয়াতে আপুনি মিস্টার মেসেজ যেটো আছে সেইটো দি দিব। জেন্ডাৰটো ইয়াতে দি দিব। মেৰিটেল স্ট্যাটাস দি দিব। তাৰ পিছত আপুনি কি কৰিব লাগিব, কন্টিনিউত ক্লিক কৰিব লাগিব। সেভ এন্ড কন্টিনিউ। সেভ এন্ড কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু ডকুমেন্ট আপলোড কৰিবলৈ আহিব। হয়তো হল আপোনাৰ ফটো। তো ফটোটো মই আপলোড কৰি আছো। ইয়াতে আপলোডত ক্লিক কৰিলে আপোনাৰ ফটোটো আপলোড হৈ যাব। তাৰ পিছত আপুনি দিব লাগিব ইয়াতে এড্ৰেছ প্রুফ। এড্ৰেছ প্রুফ আপুনি আধাৰ কাৰ্ড দিব পাৰে। মই আধাৰ কাৰ্ড দি দিলো। আধাৰ কাৰ্ডটো দিয়াৰ পিছত আপোনাৰ যিটো
এড্ৰেছ আছে সেইটো ইয়াত ইফালে ফেচ কৰিব তাৰপিছত ইয়াতে আপোনাৰ সকলো ডিটেইলছ আহি যাব তো এটা অহাৰ পিছত আপুনি ইয়াতে ব্লকটো সিলেক্ট কৰিব লাগিব ব্লকটো কি ব্লক হয় সেইটো আপুনি দিব লাগিব তো মই কি কৰিলো ইয়াতে যেটো ব্লক আছে ব্লকটো দি দিলো তাৰপিছত আপোনাৰ ইয়াতে ইন্টাৰ লেটিটিউড এন্ড লংগিটিউড ইয়াতে আপুনি কি কৰিব লাগিব গেট দা কারেন্ট লোকেশন ইয়াতে ক্লিক কৰিলে আপোনাৰ লেটিটিউড লংগিটিউড আহি যাব তাৰপিছত আপুনি কি কৰিব লাগিব এটো সাবমিট মাৰিব লাগিব ৰিভিউ এন্ড সাবমিট তো ইয়াতে ভিলেজৰ নামটো লিখা নাই মই ভিলেজৰ নামটো দি দিলো দি দিয়াৰ পিছত ৰিভিউ এন্ড সাবমিট ইয়াতে অলপ সময় ওয়েট কৰিব লাগিব তো ইয়াতে আপোনাৰ সব ডাটা ইয়াতে আহি যাব ৰিভিউ এন্ড সাবমিট কৰাৰ পিছত যি ফিল আপ কৰিলে সকলো বিলাক ইয়াতে আহি যাব আহি যোৱাৰ পিছত আপুনি কি কৰিব লাগিব এটো সিম্পলি যদি সকলো বিলাক ঠিকই আছে তেনেহলে আপুনি সাবমিট কৰি দিব লাগিব তো মোৰ গোটেইখিনি ঠিকই আছে মই কি কৰিলো সাবমিটত ক্লিক কৰি দিলো তো সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ কংগ্ৰেচুলেশ্যন সাকসেসফুল সাবমিট আহি যাব তো আপুনি যদি নিউ ৰেজিষ্ট্ৰেচন কৰিবলৈ যায় তেনেহলে যেটো নিউ আপডেট আহিছে এনেকৈ আপুনি কৰিব লাগিব মই যেনেকৈ দেখাই দিলো এনেকৈ কৰিব লাগিব আপোনাৰ এমপ্লয় আইডিটো ম্যান্ডেটৰি কৰি দিছে তো সিম্পলি যদি আপুনি অনলাইনত কৰিবলৈ যায় তেনেহলে এতিয়া আৰু নহব তো সিম্পলি আমাৰ লগত যোগাযোগ কৰক আমাৰ লগত যোগাযোগ কৰিলে আমাৰ যেটো এমপ্লয় আইডি আছে আৰু যেটো ডিস্ট্ৰিবিউটৰ আইডি আছে হেতু আমি কি কৰিম বহাই কিনে আপোনাক ৰেজিষ্ট্ৰেচন কৰাই দিম তো আপুনি সিম্পলি আধাৰ কাৰ্ড পেন কাৰ্ড আপোনাৰ ফটো আৰু ইমেইল আইডি মোবাইল নাম্বাৰ এখিনি আমাক সেন্ড কৰিব লাগিব এখিনি আপোনাৰ সহজ মিত্ৰাৰ কাৰণে আৰু যদি বিসি লয় বিসিৰ কাৰণে আপুনি আইআইবিএফ পুলিশ ভেৰিফিকেশন আৰু আপোনাৰ 10th